শুক্ৰবাৰ সকলোলৈকে আজি এতিয়া ওলাইছোঁ মন্দিৰলৈ যাওঁ বুলি আজি মংগলবাৰ আজি মন্দিৰ যাওঁ মন্দিৰৰ পৰা আহোঁগৈ এপাক দেখাইছোঁ ব'লা তাৰপিছত এয়া মন্দিৰ আহি পালোহি পানী অকণ ঢালি ল'লোঁ শিৱজীক তাৰপিছত চাকি গছ জ্বলাই দিলোঁ এইটো ভিডিঅ'ত ইমানকৈ দেখুওৱা নাই কিয়নো মই অকণমান মিনি ব্লগতো দিছোঁ সেইটো কাৰণে তাৰপিছত এয়া দেখিছেই চালিচা পঢ়িলোঁ মই দিনটো শুভ হওক জয় শ্ৰীৰাম ভালে ভালে যাওঁ জয় শ্ৰীৰাম তাৰপিছত এয়া ওলাই মেলি ৰেডি হ'লোঁ কিয়নো আমাৰ সত্যনাৰায়ণ পূজা এভাগ আছে তালৈ যাওঁ তো এতিয়া গৈ থাকোঁ আৰু দেখাই আছোঁ কি কিনো কৰোঁ আজিৰ দিনটোত নে কি কয় বলক ৰাস্তাত আহি থাকোঁতে মধুৰি কাটি আনিছোঁ এতিয়া দিম খোৱা খাই খাই গৈ আছোঁ কাৰণ বহুত বেছি দেৰি হ'ব আৰু অকণমান অকণমান ভোক লাগিছে খাব দেই আপোনালোকে এয়া আমি আহি পাই গ'লোহি আৰু পূজা শেষ হ'বৰে হৈছেহি কাৰণ আমি অহা বহুত দেৰি হ'ল তথাপি আমি পালোহি লাষ্ট মানে সময়কণতে ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ তাৰপিছত আমাক এয়া চাহ দিলে খাবলৈ চাহ খালোঁ তাৰপিছতে আপোনাৰ প্ৰসাদ দিলে প্ৰসাদ খালোঁ তাৰপিছতে এয়া ঘোল বাকিছে সকলোৰ কাৰণে আৰু এয়া ময়ো পালোঁ তাৰপিছতে সেয়া কৰি মেলি তাৰপিছত আমি গ'লোঁ মাছ কিনিবলৈ কাৰণ ৰাতি মৎস্য স্পৰ্শ বুলি কিবা আছে আৰু যিহেতু আমি থকা হ'ল তো এতিয়া মাছ কিনিব গ'লোঁ আৰু পাছৰ বেপাৰীজনক মানে ইমানেই কামুৰিছোঁ নহয় গোটেইকেইজনী মেলি চানা খাবলৈ 20 টকা এটা বেছিকৈ লৈ আহিছোঁ লগত তাৰপিছতে আহি আলুটোৰ ওপৰত অঙঠা দিবা নে অঙঠাৰ ওপৰত এনেকৈ মানে প্ৰথম জুই ফুৱাইছোঁ আৰু ঠাণ্ডা বুলি আৰু তাতে আলু পুৰি খোৱাৰ মজাটো বেলেগ তো চবেই ক'লে আলু পুৰি খাম আলু পুৰি আৰু জলফাইও পৰিলোঁ আৰু জলফাই এটা ইণ্টাৰেষ্টিং আছে আপোনালোকে মানে চাবলৈ পাব ভিডিঅ'টোত চাই থাকক দেই এয়া আমাৰ নতুন হাথিয়াৰ কি উলিয়াম আমি এতিয়া জলফাই দুই পা জলফাই উলিয়াম দেই জলফাই চাইছো চোৱা ঐ হেখন হেৰি হৈ যাব কিয় যাব পাৰে Plangi জলফাই ৰবা মই এটা লৈ উঠাই দিম এই নুঠে ৰবা এইটো কাটি খাই যাব গৈছে এটা জলফাই লগত চাই হৈ যাব এইটো কিবা এটা হৈ আহিব আৰু ৰবা আমাৰ জলফাই ওলাই পৰিলে মাছ ফ্ৰাই কৰি আছে ভোজৰ কাৰণে ৰাতি খাওঁ এয়া এতিয়া মই মানে বিলাহী আৰু বেঙেনা পুৰিম পিটিকা বনাম দেই কি কৰিলা প্ৰথম বেঙেনা ধুলা পানী দি তোমাক কি লাগিব খৰি বেঙেনা ধুলো তাৰপিছতে এতিয়া মিঠাতেল সানিলোঁ বাঁহৰ দিয়া ধুনীয়াকৈ বাঁহৰ দিলে বেয়া নহয় দিয়াচোন কাপত তোমাৰ গপ্প পাই থাকিব জুই বাঁহৰ দিয়া জুই লাগিব দিয়া জুইত নহ'লে ফুটি যাব যে দেই এনেকৈ অত্যাচাৰ কৰিম মই বেঙেনা দিয়া খাওঁ এনেকৈ অত্যাচাৰ কৰিম বেঙেনা
শেষত এয়া গোটেইকেইজনে মিলি বহুত তৃপ্তিৰে ভাত সাজ খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই টাটা বাই বাই গুড নাইট